মৰ্নিং পুনৰ এটা নতুন ভিডিঅ'লৈ মই বৃষ্টি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ভাত পানী খাই আজৰি আৰু মোৰ ধুনীয়া ধুনীয়া ফুল কেইটামান ফুলি আছে, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইটো দেখিছে ইমান ধুনীয়া ফুলি আছে আৰু এইটো ইমপ্ৰেশ্যন এপাহ ফুলি আছে আৰু এয়া কলি আছে, ফুলিবগৈ আৰু এয়া এটা ইমান ধুনীয়া থোপা হৈ আছে, দেখিছে। এইটো নয়নতৰা। এইটো জলকীয়া পুলি মই এবাৰ প্ৰথম ৰুইছোঁ। কেনেকুৱা হয় আৰু কেনেকুৱা লাগে আপোনালোকক দেখাম বাৰু। এইটো লাগিবগৈ আৰু যেতিয়া লাগিব তেতিয়া আপোনালোকক আকৌ দেখাম ভিডিঅ' কৰি। আৰু আমাৰ ঘৰত পোৱালি দুটা আছে, সেই তেহেঁতিনো কি কৰিছে বলকচোন চাওঁগৈ। আৰু ৰ'দ কিন্তু তামাম ওলাইছে, দেখিছে, চকুৱে মেলিব পৰা নাই। কি কৰি আছা ইয়াত? কি খাইছে? কলপাত ক কলপাত মোবাইল হে খাজা ইয়া তুবা নেনে চলে দাইৰ গলা গৈছো খাব তুমি হেলে ভয় মুদু খাই খা মুদু খা খা তুমি নেখালে মা খাবি ক এই ইমান ওপৰত দিলে ঢুকি নাপাব নহয়, তলত পেলাই দিব লাগিব। সেই তেনেকৈ ভৰাই পিনে পেলাই দিয়া আকৌ তলত। হৈ যাব, ইমানকৈ নাখায়। কৈ টিকলো হৈ যাব, আৰু খাব নাখায় ইমানকৈ। খাব মুখত কি লাগিলে? কৰবী ফুলটো চাওক, ইমান ধুনীয়া ফুলি আছে। এই গোলাপটো চাওক, তলৰ পৰা ফুলিছে। দেখিছে,
স্নেক প্লান্ট সেয়া দেখিছে সাইডৰ পিনে হালধীয়া কালাৰ আছে আৰু এইবিলাক প্লান্ট ভিতৰত ৰাখিবৰ কাৰণে ভাল আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম তেন্তে আজিলৈ আহিছোঁ বাই বাই